তো মিত্ৰকাল আজি বিশ্বকৰ্মা পূজা বুলি নতুন এটা ব্লগৰ সৈতে আহি গ'লোঁ মই। বিশ্বকৰ্মাৰ সঁজুলিতো বহুত সঁজুলি আছে, চব বিশ্বকৰ্মাৰে। আমাৰ ঘৰত তাত দা কটাৰী আছে, যিবোৰ নহয়তো আমাৰ একো কামেই নহয়। সেই দা কটাৰীবোৰ প্ৰথম আমি ধুই লওঁ, ধুই লৈ কিনে আমি পাগলা দিয়া নদীলৈকে যাই আছোঁ। মোৰ চাইকেলখন ধুই আছোঁ। তো এতিয়া পানী ভৰাই ল'লোঁ, পানী ভৰাই লৈ কিনে আমি এতিয়া ধুনীয়াকৈ ধুই আছোঁ। আমি বিশ্বকৰ্মা সঁজুলিবিলাক ধুই দিওঁ দিয়ক, আৰু আপোনালোকেও ধুই দিয়ক বাৰু। এখন আৰু দাখন ঘঁহিম কিনকে, মোৰ হাতখনে কটা যায় নেকি ঘঁহাতে। দাখন হ'ল দিয়কচোন, কাচি খান এইবাৰ আৰম্ভ দিওঁ। চব লোৱাই বিশ্বকৰ্মা না গাইছ, আপোনালোকে দা কাটি যদি ধোৱা নাই ধুই দিয়ক। তো মিত্ৰসকল, আমি দি দিলোঁ বিশ্বকৰ্মাৰ 3টা ফুট ধুনীয়াকৈ সেন্দুৰ মিলাই ল'লোঁ, দি কিনে বিশ্বকৰ্মাৰ ফুটটো দি দিলোঁ ইয়াত চবতো বিশ্বকৰ্মাৰে ফুল। আমাৰ এতিয়া মাৰ শালখনতো দৌৰিব বিশ্বকৰ্মা। তো মিত্ৰসকল, আমি শালত দি দিওঁ দিয়ক, শালটো বিশ্বকৰ্মাৰে বস্তু। 1 2 3 বিশ্বকৰ্মাটো আঁকি দিওঁ বাৰাকা লাগে। আমাৰতো গাড়ী ঘোড়া নাই, চাইকেলখন আছে, চাইকেলখন ধুম দিয়ক। যা শালখনত মুখ চুখ নালাগিবি যা, এই ফটা দিলোঁ। তো মিত্ৰসকল, এতিয়া মই ৰেডি হৈ গ'লোঁ পাগলা দিয়া নদীলৈ যাবা। এটা কাপোৰ লৈছোঁ, এখন দহিটা গাঁঠি লৈছোঁ ইয়াতে। আৰু এইভাগে আপোনালোকে চাই ল'ব পাৰে কি বাল্টিং চাল্টিং লৈ লৈছোঁ। চাইকেলখন ধুব লাগিব না, চাইকেলখন মোৰ লগত আছে, কিন্তু মোৰ লগৰ চলি নাই দিয়কচোন। মই একলা যাম বলক। গৈ থাকলি সিভাগে পায় কানাখন্দা নদী, আৰু এইভাগে উল্টা চাইডে পায় পাগলা দিয়া নদী। আমি পাগলা দিয়াত দেখি যাইছোঁ, সিভাগে গ'লে কানাখন্দা গ'লে। তো মিত্ৰসকল, মই পাগলা দিয়া নদী আহি বাৰু বৰ্তমান নদী পাৰ আহি পালোঁ। এতিয়া কহন্দি নামতো ভাবি আছোঁ ৰ'বচোন। চাইকেলখন ঘূৰাই লওঁ, বলক মইতো গাইছ মিত্ৰসকল চাইকেলখন অলপ ঘৰতে ধুব পাৰিলোঁ হয়, কিন্তু আজি অলপ স্পেচিয়েলকৈ চাইকেলখন নদীলৈকে লৈ আহিছোঁ। কাৰণ নদীটো ধুমদক কাষেদি নদীটো যাই আছে, অলপ ফাইদা উঠাই লওঁ নদীত। ধুনীয়াকৈ চাইকেলখন ধুই লওঁ চিকচিকাকৈ। মিত্ৰসকল, আমি এখিনি এনেকৈ বুলি যাব লাগিব, কাৰণ এখিনি তাতে অলপ বাঁহ চাহ আছে, অলপ ভালি বাচি মানে কটা থাকিব পাৰে। এখিনি বুলি যাই ভাল পাব। আজি চাইকেলখন এনেই সুন্দৰকৈ ধুৱাম, কাৰণ চাইকেলখনে মোক বহুত সহায় কৰিছে। আপোনালোকে বাৰু গমেই পায় ভিডিঅ'ত, মই চাইকেলখনৰ লগতে মোক পায় ভিডিঅ'ত। চাইকেলখন আৰু মই একদম লগৰী, চাইকেলখন নহ'লে মই থাকিব নোৱাৰোঁ, মই নহ'লে চাইকেলখন থাকিব নোৱাৰে। তো আমি আহি পালোঁ নদী। এইটো নদী বহি গাইছ, কি ধাৰ বহি আছেচোন, কি হ'ব। চাইকেলখন ধোৱাৰ আগতে মই একবাৰ চাইকেলখন ভালকৈ চিকচিকাকৈ মুচি লওঁ। চাইকেলখনে মিত্ৰসকল মোক সহায় কৰিছে, কিন্তু আৰু মই ক'ব লাগিব ভাবিলোঁ মই চাইকেলখনে মোক বহুত সহায় কৰিছে। কাৰণ মই চাইকেলখন ইমান এটা ভাল কৰিব লগাও আজিলৈকে হোৱা নাই। বেয়া পৰিস্থিতি, মানুহৰ চাইকেল পুতুককৈ ধ্বংস হৈ যায়, কিন্তু মোৰ চাইকেলখন বহুত ভালে আছে। এইখন মোৰ কোনো ৰথতকৈ কম নহয়।
মিত্ৰসকল বাগাত দি হ'লে মুচবা লাগিব জেগীখান। চাইকেলখন মই নদীত নামি নেদওঁ ৰ'ব, নদীত নামি দিলে চাইকেলখন বঢ়িয়া হ'ব পাৰি। বলে চলে পানী সোমাই গ'লে মোৰ চাইকেলখন নষ্ট হৈ যাব। যে বিশ্বকৰ্মা কিবা এটা কি যে ফাইনেলি মোৰ মোচা হ'ল, মোচা কমপ্লিট। এতিয়া পানী আনো বলক, একবাৰ চাইকেলখন আপোনালোকে ভালকৈ চাই লওক। আনকি টায়াৰটো মই দি দিছোঁ দিয়ক আপোনালোকৰ কাৰণে, টায়াৰো মুচি দিলোঁ আনকি। এমফিল হৈ গ'ল। বলক এতিয়া মই নদীত গাটো ধুই লওঁ, সেই কিনে যাওঁ। যাব নোৱাৰি আৰু বেছি দ আছে, জাগাত চাই বেছি দ আছে। গাইজ লগত খালি গ'লোঁ, এতিয়া মই বৰ্তমান অকলাই আছোঁ না, সেইকাৰণে মই নাযাওঁ দিয়ক, সিমান সাহস নকৰোঁ। ফাঁচিব জানিলে কি হ'ব গাইজ, এতিয়া গঁৰাল বাঁহৰ মূৰত ফাঁচলিছে ছাৰ। গাইজ মোৰ গা ধোৱা হৈ গ'ল, চাইকেলৰ গা ধোৱা হৈ গ'ল, মোৰো গা ধোৱা হৈ গ'ল। এতিয়া বিশ্বকৰ্মা পূজা খাব যাব লাগে আৰু এইভাগে চাইকেল ৰাইডত যাব লাগে। বলক আছে বৰপেটা আহিব। গাইজ বিশ্বকৰ্মা পূজা আপি চাপি চাই আহিব, গাড়ী চববিলাক দোকান চান ঘূৰাই কিনে আহিছোঁ, আপিকেইটাও চাই আহিব। তো গাইজ আমি কি আহি পালোঁ এখনি, কিবা পালোঁ ময়ো নাজানো ৰ'ব, কিবা জেগাৰ নাম এলা, কিন্তু আহি আছোঁ আৰু গাড়ী লৈ ফুৰবা বুলি, বিশ্বকৰ্মা পূজা বুলি ফুৰবা আহিছোঁ দিয়ক। আমিও পাম। তো গাইজ আমি আহি এতিয়া নদলা পাম, বৰ্তমান নদলা পাব আহিছোঁ আৰু ধুনীয়া ৰাস্তাৰ মাজে মাজে দুখন পথৰ মুখত মিঠা পান। গাইজ আপোনালোকে ভাববা পাৰে গ্লাছখন আমি কিমানকৈ লৈছোঁ, গ্লাছখন থোৱাকৈ কাৰণ আছে, ঘৰে মুখখানি দেখাব ইচ্ছা নকৰে, সেইকাৰণে গ্লাছ গাড়ীকৈ থোৱা লৈছে। আমি মটৰবিলাক কৰা নাই দিয়কচোন মিত্ৰসকল, ধাননি পথাৰৰ মাজে মাজে আহি গৈছোঁ। কিবা পালোঁ জেগাখিনিৰ নাম ইনফৰমেশ্যন দিবা বুলি ভাল লাগলা হয়। কি জেগাই হাফুৰ বুলিয়ে কয়, হাফুৰ গাইজ মিত্ৰসকল, হাফুৰ পালোঁ। পালোঁ দিয়ক আমি এতিয়া আহি কিনে মন্তব্য স্থান আহি পালোঁ ৰ'ব, মন্তব্য স্থানটো নকওঁ দিয়ক। তো এয়া মই চুইচ গেটৰ ওপৰত, আৰু এইটো আপোনালোকে গম পাইছে কি, এইটো ঘূৰাব লাগে, ঘূৰলি এখন ডাঙা হৈ যায়, ডাঙা হৈ গ'লে পানী মান যাব পাৰে। এতিয়া এখন বৰ্তমান ফেলা আছে, এখনলৈকে দাঙি দিব পাৰি, অলপ ফেলা আছে, এলা আপোনালোকে চাই লওক, অদ্ভুত বস্তু। তো মিত্ৰসকল তাৰ মোবাইল চেঞ্জ কৰি দিলোঁ, ভিভ' S1 Pro মোবাইলে দি আমি তাক আমি খানা খুন্দাৰ বাৰে যাই আছোঁ, আপোনালোকৰ চিনাৰীবিলাক দেখাই দিছোঁ।
ইনকে মথাৰি এইটা মজাই বেলেগ লাগে গাইছ মিত্ৰসকল আহিলোঁ আৰু ফুৰি কিনে আজিলৈকে ভিডিঅ'টো এইখিনি আছিল আপোনালোকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মোৰ ভিডিঅ'টোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব